ঐ ছোৱালী, তোৰ ঘৰটো সাৰিবলৈ ইমান দেৰি লাগেনে? ইমান গাল কাম পৰি আছে। খুৰী, মই দেখোন ৰাতিপুৱাৰ পৰা কাম কৰিয়ে আছো আৰু গোটেই ঘৰটো সাৰিছো বাবে দেৰি লাগিছে। ঘৰটো ইমান ডাঙৰ। ঘৰটো সাৰি যা, ভাত বনাবি। খুৰা আহি পাবলৈ হ'ব। আৰু খুৰা জানে নহয় অফিচৰ পৰা আহি ভাত লাগে বুলি। পটাপট ঘৰটো সাৰি ভাতকেইটা বনাগে। হ'ব খুৰী, ঘৰটো সাৰি হ'ব এতিয়া। মই ভাতকেইটা পাতি দিমগে। মাজনী, তই কেনিবা যাৱ নি? মা, মই যতীন বৰা চিনেমাখন চাই আহোঁগৈ। ৰাঘৱ ৰিলিজ হ'লেই নহয়। মাজনী, তুমি মোক আগতে কিয় নকলা? ময়ো তোমাৰ লগতে গ'লো হ'লে নহয়। ৰাঘৱ চাবলৈ মোৰো বহুত মন আছে। মা, মই ফ্ৰেণ্ডছৰ লগত যাম। তোমাক মই কেনেকৈ নিম বাৰু মোৰ ফ্ৰেণ্ডৰ লগত? তোমাক মই বেলেগ দিনাখন লৈ যাম। আজি আমিয়ে চাওঁগৈ, বেয়া নাপাবা হা মা প্লিজ। এতিয়া মই যাওঁ, মোৰ দেৰি হৈছে। হ'ব মাজনী, তুমিয়ে চোৱাগৈ যোৱা। মই দেউতাৰ লগতে যাম বাৰু। ভালকৈ যাবা। অ'কে মা, বাই। গাটো ইমান বেয়া লাগিছে, জ্বৰ লাগিছে। ভাত দালি হ'ল। খুৰীক কওঁ কিবা এটা বনাবলৈ। মই আৰু কাম কৰিব নোৱাৰিছোঁ। ঐ ছোৱালী, তই যে পাকঘৰতে সোমাই যে ৰৈ আছ যে কাম নকৰি, অকল ভাত দালি কাৰণে বনালি। চব্জি ক'ত? খুৰী, মোৰ গাটো ইমান বেয়া লাগিছে, জ্বৰ উঠিছে। আপুনিয়ে ভাজিকণ বনাবচোন। মই শাক কাটিয়ে থৈছোঁ, অকল বনালেই হ'ব খুৰী। তই নাটক কৰিব নালাগে। কাম কৰ, এলেহুৱা। কাম কৰিবলৈ মন নাই বুলি ক। এনেই বাহানা বনাই লাভ নাই। তোৰ কথা মোৰ জানিবলৈ বাকী নাই। সোনকালে বনা। খুৰা আহি ভাত নাপালে চাবি কিন্তু। মাৰৰ বাপেৰৰ মূৰটো খালী নাই সৰুতে। তই জন্ম হৈছ, মাৰে মৰিলে। দুমাহ নহওঁতে বাপেৰে মৰিলে, এক্সিডেণ্ট হয়। এতিয়া আমাৰ খুৰীৰ মূৰটো খাবলৈ তই থাকিলি। তোক সৰুতে মাৰি পেলোৱা হ'লে ভাল আছিলে। তোক ইমান দিনে খুৱাই বোৱাই ৰাখি আমি ভুলেই কৰিলোঁ। খুৰী, আপুনি তেনেকৈ কেলৈ কৈছে? মই দেখোন ঘৰৰ চব কামেই কৰোঁ। যিমান বেমাৰ হ'লেও নকৰাকৈ নাথাকোঁ। আজি গাটো বেছিকৈ বেয়া লাগিছে কাৰণেহে কৈছোঁ। আৰু ভণ্টিয়ে দেখোন একো কামেই নকৰে, চব কাম ময়ে কৰোঁ। তাই আৰু মই দেখোন একেই, ছোৱালী মানুহেই। তাই যে একো কাম নকৰে, মই যে চব কাম কৰিব লাগে। মোৰ মা দেউতা নাই কাৰণে মই চব কৰিব লাগে নেকি? ঐ, তোৰ মুখখন বেছি হৈছে নেকি? মুখে মুখে উত্তৰ দিছ যে। তই মাজনীৰ লগত তুলনা নিদিবি। তাই মোৰ ছোৱালী হয়, আমাৰ ছোৱালী। বুজিলি? খুৰী, মোৰ চুলিখিনি এৰি দিয়ক, বিষাইছে খুৰী। তোৰ দিনে দিনে উৎপাত বাঢ়িছে। তোক মই চাই আছোঁ, কেইবাদিনৰ পৰা চাই আছোঁ। তোক এখন ঘৰত খুৱাই থাকিবলৈ নাই। এতিয়া তোক মই ঘৰৰ পৰা বাহিৰ কৰি দিম। যা, ওলাই যা। ক'ত মৰকে মৰগে। এইখন ঘৰলৈ আৰু উভতি নাহিবি। তোৰ ইয়াত কোনো স্থান নাই। ক'লৈ যাম মই এতিয়া? ক'ৰবাত গৈ মৰিয়ে থাকোঁগৈ। জীয়াই থাকি আৰু লাভ নাই মোৰ। তুমি অন্ধ নেকি? দেখা নাই এতিয়া গাড়ী চেপি তোমাক মাৰি পেলালে হ'লে। হাই, তোমাকে কৈ আছোঁ। ক'ত মনোযোগ দি আছা? এতিয়া মৰিলা হ'লে। ইমান ৰাতিখন ইয়াত কি কৰিছা? যোৱা ঘৰলৈ যোৱা। এজনীয়ে কাণে নুশুনে নে বোবাই নে চকুৱে নেদেখে? ইমানকৈ কৈ আছোঁ, মাত সাৰ দিয়া নাই। এইকটো মই এতিয়া অকলে এৰি থৈ যাব নোৱাৰোঁ। এজনী ছোৱালী মানুহ ৰাতিখন অকলে অকলে। তাক কি কৰোঁ এতিয়া? একো মাতেই নামাতে। আমাৰ ঘৰলৈকে লৈ যাওঁ নেকি? মায়ে বা কি ক'ব? নাই, এইক এনেকৈ এৰি থৈ যাব নোৱাৰি। মা, বেয়া নাপাবা। এই ছোৱালীজনী ৰাস্তাত অকলে অকলে আছিল আৰু তাইক গাড়ীয়ে চেপি মাৰি পেলালে হ'লে। মই তাইক বচালোঁ আৰু মই তাইক আমাৰ ঘৰলৈকে লৈ আহিলোঁ। মা, তাই একো কথাই নকয়, কিবা সুধিলেও নকয়। তাই চাগে ডিপ্ৰেশ্যনত গৈছে, নহ'লে কথা ক'ব নোৱাৰে। বোপাই, তই বহুত ভাল কাম কৰিলি। এই ছোৱালীজনীৰ জীৱন বচাই। তইতো এজন ডক্তৰ হয়, আৰু ডক্তৰৰ কাম কি? তোক লৈ মই বহুত গৌৰৱ কৰোঁ। তই যে আনক সহায় কৰ। ছোৱালীজনী যদি মাক বাপেকে বিচাৰি ফুৰিছে, তাইক এতিয়া আমি সুস্থ কৰিব লাগিব। ইমান মৰম লগা ছোৱালীজনী কি হৈ গ'ল? মই এই খাবলৈ কিবা যোগাৰ কৰোঁগৈ। তই তাইক ৰুমলৈকে লৈ যা। মোক ইয়ালৈ কোনে নিলে? মই ক'ত আছোঁ? আৰু আপুনি কোন আইতা? মাজনী হয়, ৰাস্তাৰ পৰা মোৰ ল'ৰাই তোমাক ইয়ালৈ আনিলে। শুনটো, তই মেডিকেলৰ পৰা আহিলি? অঁ মা, মই অপাৰেশ্যন এটা আছিলে কৰি আহিলোঁ। এইক চাবলৈ আহিছোঁ, আকৌ যাবই লাগিব। এই কথা ক'ব পাৰিছনে মা?
অঁ পাৰিছোঁ। আইতা এইজনে নেকি আপোনাৰ ল'ৰাজন? ডক্তৰ আপুনি মোক কিয় বচাব লাগে? মোক মৰিবলৈ দিব লাগিছিলে। মই মোৰ কৰ্তব্য পালন কৰিছোঁ। তোমাক মোৰ চকু আগতে মৰিব দিব লাগিছিলে নেকি? মাজনী এতিয়া কোৱাচোন তোমাৰ ঘৰ ক'ত আৰু তোমাৰ মা দেউতাই দেখোন এতিয়ালৈকে তোমাক খবৰ লোৱা নাই। মই এজনী অনাথ ছোৱালী। সৰুতে মা দেউতাক হেৰুৱালোঁ। খুৰা খুৰীৰ কাষত আছিলোঁ। খুৰীয়ে মোক ঘৰৰ পৰা উলিয়াই দিলে। খুৰী খুৰাহঁতে মোক অকণমানো মৰম নকৰে। অকল নিজৰ জীয়েকক মানে ভণ্টিক মৰম কৰে। মই অকল কাম কৰি থাকিব লাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তোমাৰ কথা শুনি দুখ লাগিছে বহুত। তুমি আৰু সেইখন ঘৰলৈ যাবলৈ নালাগে। তুমি ইয়াতে থাকিবা। মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ কেতিয়াও। আৰু মই আপোনালোকৰ ঘৰতে থাকিব নোৱাৰিম। মই বেয়া নাপাব। মই ইয়াৰ পৰা যামগৈ। ক'ত যাম মই নিজে নাজানো। তুমি আমাৰ ঘৰতে থাকিবা। তোমাক যাবলৈ নিদিওঁ। আৰু মা এইক মই বিয়া পাতিব বিচাৰোঁ। নহ'লে মানুহে ক'ব নহয় গাভৰু ছোৱালী আছে বুলি। সেইকাৰণে এইক মই বিয়া পাতিম আৰু তাইক মই পঢ়ুৱাম। মই তোক ক'ম বুলি ভাবিছিলোঁৱেই। এইক বোৱাৰী পালে মই বহুত সুখী হ'ম। এইক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰিম। তহঁতৰ দুটাক অতি সোনকালে বিয়াখন পাতি দিম। আপোনালোকে মোক কি কথা কৈছে? আপোনালোকে মোক ভালদৰে নাজানেই। এদিন দেখিয়ে এইবোৰ কি সিদ্ধান্ত লৈ পেলাইছে? মাজনী আমি মানুহৰ মুখ দেখিলে বুজি পাওঁ কোন কেনেকুৱা। আপুনি হঠাৎ ডিউটি যাব ওলালে যে? ইমাৰ্জেঞ্চি কেছ এটা আছে। মই সোনকালে যাওঁ, দেৰি নকৰোঁ। আপোনাৰ যে ভাল হ'ল মোৰ বিশ্বাসেই হোৱা নাই। একমাত্ৰ ডাক্তৰজনৰ কাৰণে আপোনাৰ ভাল হ'ল। আপুনি এটা নতুন জীৱন পালে। আপুনি মৰাৰ পৰা বাচিলে। কোনো ভবা নাছিলে আপুনি যে বাচিব। মই ডক্তৰজনৰ ঘৰৰ পৰা আহোঁগৈ। তেখেতক ধন্যবাদ দি আহোঁগৈ। তুমি ঠিকে কৈছা। একমাত্ৰ ডাক্তৰজনৰ কাৰণে মোৰ জীৱনটো বাচিলে। যোৱা তেখেতক ধন্যবাদ দি থৈ আহাগৈ। তেখেতে মোক অপাৰেশ্যন কৰিয়ে গুচি গ'লগৈ। মই নাৰ্ছ এগৰাকীৰ পৰা তেখেতৰ এড্ৰেছটো লৈছোঁ। মই যাওঁ। আপোনাৰ লগত মাজনী থাকিব। এইটোৱে ঘৰটো।